হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি কথাটো হ'ল মানে বহুত দিনৰ মূৰত মানে বহুত দিন হ'ল ভিডিঅ' নিদিয়া মানে অলপ অসুবিধাত পৰি আছিলোঁ। মানে কামত যাব লগা হয় ৰাতিপুৱা আৰু মই গমেই পাই আপোনালোকে সকলে মই এজন ডেলিভাৰী বয়। মানে ডেলিভাৰী কৰি টাইম পোৱা নাযায় মানে ভিডিঅ'টো বনাব মানে দিনৰ ৰাতিপুৱাই মই উঠি যাওঁ, ৰাতিপুৱা 6টা বজাত যাব লগা হয় আৰু কমচে কম 3-4টা মানত ঘৰত আহি পাওঁ। মানে সেইটো কাৰণে টাইম নাপাওঁ, মানে ভিডিঅ' বহুত দিন দিয়া হোৱা নাই। আজি মানে এটা ভিডিঅ' বনাইছোঁ মানে আপোনালোকৰ কাৰণে। ভিডিঅ'টো মানে হ'ল মানে কি মানে এইখন বাইকখনৰ ওপৰত মই কথা পাতিম আজি। এই বাইকখন যি আছে এই বাইকখন মানে অলপ মোৰ বেলেগ চিষ্টেম বনাইছোঁ। সেই চিষ্টেমটো আপোনালোকক সকলোখিনি ক'ম। যদি আপোনালোকৰ ঘৰত যদি এনেকুৱা নৰ্মেল বাইক আছে সেই বাইকখিনি আপোনালোকে মানে সেই কথাখিনি আপোনালোকে সকলোখিনি বনাব পাৰিব হা। যদি আপোনালোকৰ এনেকুৱা মানে বাইক আছে আপোনালোকৰ নৰ্মেল যদি বাইক আছে তেনেহ'লে সেই বাইকখন আপুনি অট'মেটিক কৰিব পাৰিব। মানে কাৰণটো হ'ল কি আপুনি চেল্ফো কি দৰকাৰ নাই, তাৰ কিকো দৰকাৰ নাই। জাষ্ট চাবি ডাইৰেক্ট কানেকশ্যন ডাইৰেক্ট ষ্টাৰ্ট, মানে সেইটো কথাটো মানে আউটপুট আজি বেলেগ চিষ্টেম বনাইছোঁ। আপোনালোকে সকলোখিনি চাই মই সকলোখিনি ক'ম এই বাইকৰ বিষয়ে। এইখনে মোৰ বিখ্যাত বাইকখনৰ দেখিছে, এইখনে মোৰ বিখ্যাত বাইকখনৰ আপোনাৰ মই সকলোখিনি কথা কমপ্লিটলি কৈ আছোঁ। আপোনালোকে চাই থাকক সকলোখিনি মই ভিডিঅ' আপুনি একদম নট স্ক্ৰিপ্ট কৰিব হা, আৰু সকলোখিনি চাই থাকিব। তো মই আজি ভিডিঅ'খিনি মানে এইখনে মোৰ বাইকখন দেখিছে, মানে বাইকখন এইখনে মানে চিষ্টেমটো মানে তাৰ মানে অট'মেটিক চিষ্টেম মানে কি যদি আপোনালোকে এই কিকটো আপোনাৰ দৰকাৰ নাই। যদি আপোনালোকে ষ্টাৰ্ট কৰিব খোজে এই কিকটোৰ দৰকাৰ নাই, অট'মেটিক কোনো বস্তুৰ দৰকাৰ নাই, মানে চেল্ফ কিক কোনো দৰকাৰ নাই। জাষ্ট চাবি অন কৰিব পাৰে ডাইৰেক্ট মানে এইখন ষ্টাৰ্ট হৈ যাব অট'মেটিকলি। দেখিছে গাইজ, এইখনে মোৰ বাইকখন। মানে এইখন মানে কেইদিনমান আৰু বেলেগ চিষ্টেম বনাইছোঁ। মানে এইখন মানে আৰু বেলেগ চিষ্টেম বনাম মানে এইখন মানে কি আপোনালোকে গম পাইছে এইটো মোৰ মিটাৰ দেখিছে, কোনো চিষ্টেম নাই ইয়াতে। চাবি যদি আপুনি এই চাবিখন যদি জাষ্ট অন কৰি দিয়ে, সেই চাবিখন যদি অন কৰি দিয়ে অট'মেটিক ষ্টাৰ্ট হৈ যাব, মানে অট'মেটিক হৈ যাব। এইটো চুইচ দিয়ক অট'মেটিক হৈ যাব। দেখিছে ডাইৰেক্ট ষ্টাৰ্ট, মানে ইয়াৰ চিষ্টেমটো বেলেগ। আৰু চাওক এনেকৈ বনাইছোঁ যি এইটো চাবিটো মই দিয়া এইটো চাপ'জ মই গিয়াৰত লগাই দিছোঁ, দেখিছে পুৰা চাবি ষ্টাৰ্ট অট'মেটিক ষ্টাৰ্ট, চাবি দিয়াৰ লগে লগে ষ্টাৰ্ট অট'মেটিক ষ্টাৰ্ট হয়। দেখিছে আপোনালোকে। আৰু আপোনাৰ এটা মানে চিষ্টেম কৰিব পাৰে যদি আপুনি গিয়াৰত দিব খোজে। চাপ'জ আপোনালোকক মই কৈ আছোঁ ভিডিঅ'টো, যদি আপুনি গিয়াৰত থাকে, যদি বাইচাঞ্চ আপোনালোকে এই বাইকখন গিয়াৰত থাকে, মানে গিয়াৰত থাকে কোনো ষ্টাৰ্ট নহয়। দেখিছে আপোনালোকে এইখন মই চাবি দিয়া আছে, ঠিক আছে। এইখন মই চাবি দিলোঁ, যদি আপোনালোকে লগে লগে নিউট্ৰেল কৰে, এই যদি গিয়াৰটো যদি আপোনালোকে নিউট্ৰেল কৰাৰ লগে লগে আপোনাৰ ষ্টাৰ্ট হৈ যাব। দেখিছে চাব, দেখিছে। আৰু আপুনি অট'মেটিক কোনো চিষ্টেম নাই যে কোনো ইয়াৰ ক্লাছ দৰকাৰ নাই, কোনো ক্লাছৰ দৰকাৰ নাই, কোনো ৰেচৰ দৰকাৰ নাই। মানে কি জাষ্ট চাবি দিব লাগে। যেনেকৈ 4 চকাৰ অট'মেটিক চাবি দিলে অট'মেটিক ষ্টাৰ্টিং হয়। দেখিছে সকলোখিনি মই দেখুৱাই দিছোঁ। এই বাইকখন মানে কেনে বনাই আছোঁ মই। কথাটো হ'ল এইখন কোনো এইটো দৰকাৰ নাই, আপোনাৰ এইটো দৰকাৰ নাই, ইয়াৰ চেল্ফৰ দৰকাৰ নাই, কোনো দৰকাৰ নাই, কোনো দৰকাৰ নাই। জাষ্ট খালি এইটো চাবি এনেকৈ অন কৰি দিব অট'মেটিক ষ্টাৰ্ট হৈ যাব। ঠিক আছে। আৰু এটা মানে সুবিধা বনাইছোঁ কি বাইচাঞ্চ আপোনাৰ মানে কি যদি অসুবিধা হয় মানে খালি অনলি নিউট্ৰেলৰ কাৰণে নিউট্ৰেল কৰিব তো অট'মেটিক ষ্টাৰ্ট হৈ যাব। চাপ'জ আপুনি চলক নিউট্ৰেল কৰি দিলে, অট'মেটিক কৰি যোৱাৰ লগে লগে আপুনি ষ্টাৰ্ট কৰিব। দেখিছে অট'মেটিক ষ্টাৰ্ট, কোনো ইয়াৰ দৰকাৰ নাই, কোনো ছেট কৰিব নালাগে, কোনো একো কৰিব নালাগে। আৰু ইয়াৰ মই সকলোখিনি বাইকখিনি দেখিছে, ইয়াৰ কোনো মানে মিটাৰ চিটাৰ চব ওলাই দিছোঁ। বাইকখনে কোনো বস্তু নাই। দেখিছে সকলোখিনি কোনো বস্তু সিয়ে নাই, সকলোখিনি দেখিছে। মানে এই চিষ্টেম বাইকখন মানে এনেকৈ বনাইছোঁ আৰু কি ইয়াৰ কোনো চেল্ফৰ দৰকাৰ নাই, কোনো মানে কিকৰ দৰকাৰ নাই, অট'মেটিক চাবি দিব অট'মেটিক ষ্টাৰ্ট। বাইছ মানে এইখিনি আছিল ভিডিঅ'খিনি গমেই পায়। আৰু যদি আপোনালোকে ভাবিব যদি আপোনালোকৰ এনেকুৱা নৰ্মেল বাইক থাকে নৰ্মেল বাইক থাকে তেনেহ'লে যদি আপোনালোকে এনেকুৱা চিষ্টেমটো কৰিব খোজে, সেই নৰ্মেল চিষ্টেমটো কৰিব খোজে তেনেহ'লে মানে কমেণ্ট কৰি জনাব। এনেকৈ মোক চিষ্টেম কৰিব সেইটো মই আপোনালোকক সকলোখিনি বুজাই দিম। যদি আপুনি নৰ্মেল মানে চিষ্টেম কৰিব খোজে তাতে চাবি দিলে অন হ'ব পাৰে। চাবি দিলোঁ অন, ডাইৰেক্ট অন, কোনো চিষ্টেম নাই, কোনো অন কৰিব নালাগে। চাবি দিলে অট'মেটিক অন, চাবি বন্ধ ডাইৰেক্ট চেছ। গম পালে দেখিলে মানে মই আজি গমেই পায় ভিডিঅ'খিনি মানে মোৰ এইখিনি আছে, বেলেগটো ভিডিঅ' একো নাই। আৰু এইখিনি মানে আপোনাক মানে ক'ব খুজিছোঁ মানে বেলেগ মানে চিষ্টেমটো বেলেগ বনাইছোঁ। সেইটো কি যদি আপোনালোকে কেতিয়াবা মানে বস্তুখন আপোনাৰ চিষ্টেমটো ভাল লাগিছে তেনেহ'লে আপুনি লাইক ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব যদি আপোনাক ভাল লাগে। এই চিষ্টেমটো মানে আৰু বেলেগ ভিডিঅ' বনাই দিম। আৰু এইটো মানে বনাই আছোঁ, এইটো মানে কেইদিনমান পানীত চলা বনাই আছোঁ। ইঞ্জিনটো মানে বেলেগ চিষ্টেম কিনি বনাই আনো। আৰু এইখিনি চিষ্টেম আছিল। আৰু যদি আপোনালোকে মানে নৰ্মেল বাইক বাইকত যদি আপোনালোকে এনেকুৱা কৰিব খোজে মানে চিষ্টেমটো ভাল হ'ব। আৰু সেইটোৱে ক'লোঁ আৰু আজি কথাটো হ'ল মানে এইখিনি ভিডিঅ'খিনি আছিল। সকলোখিনি মই কথা বুজাই দিলোঁ আপোনালোকক। কিন্তু আজি হ'ল কি আপোনালোকে ভাল লাগিলে ভিডিঅ'খন লাইক আৰু এটা ছাবস্ক্ৰাইব মাৰি দিব। আজি কাৰণে আৰু কি জয় আই অসম গাইছ, জয় আই অসম। আপোনালোকে মোক যদি চাব খোজে জয় আই অসম।